सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा। वेलकम बैक टू माय चैनल। सो आज राति के उलर नाइट राइड जस्ट शॉर्ट कौन चेंज करूँ डेली भिडिओ देखिए देखिए आपके। सो आज तारीख किमान देखाई आसो नहीं तू ही है रब, तुझे रब की कोई खोज नहीं, जाने मेरी जानी पर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा, कौन समझ आए जब टूट जाए साए हाय। सो गाइस इतना फाइनली उल्लै दिलो और अलग मैंने घर पर उल्लै दिलो और सो इतना लाइन धीरे जाई आसो और आगर पिने आपलोके पोखर देखिसे ना नाबो तो नाजानो मैं। सो जी देखिसे और आपलोके बेया से नापाबो और এইফালে ব্লগছখন আছে ইয়াতে। सो नाइट मोटर ब्लगिंग आपलोके गमे पाय जेतु फांक्शन নহয়। सो তাতে আছে কৰিশ্মা নাথ आपलोके गमे पाय সকলোৰে বৰমৰ জনপ্ৰিয়। सो और এই মানে নীলা এইটো শার্ট এইটো পিন্ধিলে মানে মোৰ কিবা অলপ ৰাইডিং ফিলিংটো আহে মানে ৰাইডিং জেকেট পাই থকা অলপ ফিলিংছটো আহে আৰু কৈছোঁ আপোনালোকক। सो এইটো কাৰণে ভাল লাগে এইকাৰণে মানে এইটো পিন্ধি আহোঁ বিশেষকৈ এইটো পিন্ধি আপোনালোকে ভাবিব পাৰে এই কি পাগলৰ কি চলাৰ পেন একো নাই নেকি বাৰু। সো সেইকাৰণে আপোনালোকক কৈ দিলোঁ আজি খোলাখুলিকৈ মানে ৰাতি হ'ল ৰাতি ভয়ো লাগি দিয়ক অকলে যাব আপোনালোকে ভাবিব পাৰে এই সৰু ল'ৰাটো ৰাতি অকলে বাৰু ক'ত যায়। সো বাইকখন লৈছোঁ কাৰণ পানী আহিব পাৰে না ঠিক নাই য'তে ত'তে যি টি আজিকালি গমে পায় আপোনালোকে ৰাতি যোৱাটো ইমান এটা ছেফলি নহয়। সো তথাপিও অকলে হ'লেও মানে ৰাতি 9-10 বজাত যাব পাৰি বাইক চাইক থাকিলে, কিন্তু বাইকতো কেতিয়াবা প্ৰব্লেম কেতিয়াবা বিশেষ প্ৰব্লেমৰ কাৰণে হঠাৎ নষ্ট হৈ যাব পাৰে। সো আমাৰ লগত সেইটো নহয় আজি আহিছে ৰহাত মানে আমাৰ সৰুপুকুৰ ৰহাত আহিছে কৰিশ্মা নাথ। চ' সেইটো কাৰণে অলপ চাব আহিলোঁ আৰু চ' কেমেৰা বেয়া তথাপিও মানে ডেঞ্জাৰ আৰু চ' ভাল লাগিল বহুত ভাল লাগিছে মানে। তো গাইজ ফাইনেলি যাব ওলাইছোঁ এতিয়া ঘৰত। চ' হৈ গ'ল আমাৰ গোটেইখিনি কাম মানে এতিয়ালৈকে হোৱা নাই, জাষ্ট ফটো উঠিব আছে। তো ফটো উঠাৰ পিছত আমি আৰামছে যাম। তো সেইটো মানে ইয়াতে ৰখি আছিলোঁ অলপ টাইম। তো ফটোটো উঠিব পাৰিলে যাম আৰু। চ' অপূৰ্ব দা বহুত ভাল লাগিছে সঁচাই ক'লো মানে পানীৰ বতৰ ভাবিছিলোঁ পানী আহিব তাৰ কাৰণে ঘৰৰ পৰা নাহিম বুলি ভাবিছিলোঁ এনেকুৱা লাগিছিল এতিয়া পানীও নাহিল বহুত পানী অহা নাই পুৰা একদম মজা বহুতখিনি ভাল লাগিছে কিন্তু ফটো কিন্তু উঠিব দিয়া নাই কমিটি কিন্তু বেয়া গালি দিম দেই বেয়াকে কৈছে মানে কমিটি বেছি চেফটি দি আছে উঠিব খুজিছিলোঁ এতিয়া কি কৰিম এতিয়া চাওঁ আহি আছে তেহঁতে আহি আছে এতিয়া ফটো উঠিব পাৰোঁ কি না। চ' চাই থাকক আপোনালোকে। এতিয়া অলপ পিছত আমি ঘৰলৈ যাম। বাই বাই। অৱশেষত ফটো চটো উঠি আহিলোঁ আৰু এনেকৈ ঘৰমুৱা হৈ ঘৰৰ ফালে আহিলোঁ আৰু এনেকৈ ব্লগটো আপোনালোকক শেষ কৰিলোঁ।